everyone, welcome back to my YouTube channel Finding Happiness. আজি আমি খুব বিচাৰি যাম গ্ৰাছলেণ্ডলৈ, যেটো আমাৰ হ'ব আমাৰ ইণ্ডো ভুটান বৰ্ডাৰ যি আছে তাৰ কাষত। তো বেছি লেট নকৰোঁ কাৰণ দুপৰীয়া হৈছে অলৰেডি, আমি ওলাওঁতে লেট কৰিলোঁ। তো লেট নকৰি আমি যাওঁ অতি সোনকালে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আমাৰ চুনৰি ৰেডি যাবলৈ। তো বলা চুনৰি আমি যাওঁ। এইটো হ'ল তামোলপুৰ আৰ্মি কেম্প। বাহিৰৰ পৰা কি ধুনীয়া দৃশ্য ন, মজা লাগিছে একেবাৰে। আৰু এয়া পালোঁ আমি তামোলপুৰ। যদি আমি গ্ৰাছলেণ্ড বা বগামাটি যাব লাগে তেতিয়াহ'লে আমি তামোলপুৰৰ পৰা ৰাইট চাইডে যাব লাগিব। ৰাইট চাইডে ঘূৰিলে এই চাইনবোৰ্ডটো পাব, এইটো একেবাৰে চিধা যাই থাকিব পুৰা। জাষ্ট আহি পালোঁ আৰু জাষ্ট আহি পালোঁ আমি বাল্টি নদীৰ কাষত। পূৰা পিছফালে চাব পাৰিছে চাগে, পূৰা শুকাই আছে। তো বলক এনেকৈ যাই থাকিম, দেখাই থাকিম ক'ত কি আছে। আৰু এয়া আমি আহি পাইছোঁ বাঙালীপাৰাৰ পৰা লেফ্ট চাইডে গ'লে আমি মানে গ্ৰাছলেণ্ড আৰু বগামাটি পাম। দুয়োটা এটাই ৰাস্তা, খালি চব বেলেগ বেলেগকৈ। তো বলক আমি লেফ্ট চাইডে যাওঁ। আমি পালোৱে আহি। অকণমান দূৰ ঠেকচা, বহুত বেয়া ঠেকচা ৰাস্তাটো অকণমান বেয়া আৰু গ্ৰাছলেণ্ডৰ। গ্ৰাছলেণ্ডৰ মাজত কি গ্ৰাছলেণ্ডৰ পানী ৰাখমাৰি আৰম্ভ হ'ল পানী ফুট। দিছ ইজ চিনাৰী ব্ৰো। And this is view. ফাইনেলি আহি পালোঁ আমি গ্ৰাছলেণ্ডৰ। এনেকুৱা জেগাৰ ওচৰত মানে মই ভালকৈ থিয় হ'ব পৰা নাই, বতাহ হ'ল প্লাছ পানীত ভাল শুনক না। আহি গৈছে মোৰ লগত আৰু এটা আৰম্ভ কৰিলোঁ। এতিয়া তল পিনে যাব। আৰু কাম
হা এই ঘাঁহৰ মাজে মাজে পিপল ভাল লাগিছে না নাই যদি ভাল লাগে তেন মোক কমেণ্টত ক'ব দিয়ক কিমান ভাল লাগিছে কি লগা নাই আমিতো খুব এনজয় কৰিছোঁ বহুত এনজয় কৰিছোঁ চেলিম আৰু মই সেই চেলিম পিছফালে আহি আছে আৰু সেই নদীৰ আৰু বতাহৰ এটা শব্দ এটা শুনিবলৈ চাগে আপোনালোকে পাই আছে এই শব্দটো শুনক এইটোৱে হ'ল আমেজ প্ৰকৃতিৰ এই আমেজ যদি ল'ব ইচ্ছা আছে এবাৰ হ'লে আহক গ্ৰাছলেণ্ড এবাৰ আহি থাকোঁ দিয়কচোন তথাপি আপোনালোকক মই দেখাই দিওঁ যে কেনেকুৱা মানে গ্ৰাছলেণ্ডটো কিমান ধুনীয়া আহক বতাহ চাওক না বতাহ মানে লাইনৰ প্ৰয়োজন নাই এই নদীৰ পানী শব্দ গা ধুব আহিছোঁ চেলিম আৰু মই কি খাতাৰনাক চলি এইটো বটল বান্ধি সাঁতৰি সাঁতৰি আহি আছে কি মাল গা ধোৱা শেষ এতিয়া ঘোঁৰাত উঠিম ঘোঁৰাৰ ৰাইড ল'ম বলক বলক এই জীৱনৰ প্ৰথমবাৰ ঘোঁৰা ৰাইড লৈ আছোঁ এই মুহূৰ্তত মোৰ এনেকুৱা ফিল হৈ আছিল মই ৰজা আছোঁ দে আৰু ঘোঁৰাত উঠাৰ সপোনটো পূৰা হ'ল এই সুযোগত তেন্তে আজিৰ ভ্লগটো ইয়াতে শেষ কৰোঁ গধূলি হৈ আছে আমি যাবও লাগে কাৰণ আমি ৰঙিয়াৰ পৰা আহিছোঁতো তো আমি যাবও লাগে তো শেষ কৰিলে আপোনালোকে আহিব এইটো চিন চাব এইটো জাগা চাব বহুত ভাল লাগিব ঠিক আছে মোৰ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ